নমস্কাৰ, কুমুক চুদো। আজি ভিডিঅ'লৈ আহিছোঁ। আজি বনাব লৈছোঁ তিতা ভেকুৰী। এয়া যোৱা বছৰ মোৰ মানে বাৰীত বহুত লাগিছিলে, এইবাৰ নাই। বজাৰৰ পৰা আনিলোঁ যোৱাকালি। তাৰ বাবে লৈছোঁ মুৰ্গী মাংসৰ হামুটো। সেইখিনিৰ লগত বনাম এতিয়া। অলপ কমকৈ লৈছোঁ মাংসখিনি। এয়া চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে। আৰু এফালে লৈছোঁ মছলাখিনি। জালুক অলপ ল'লোঁ। টাৱাতে গৰম কৰিম এতিয়া। আৰু জিৰা, ধনিয়া অলপ লৈছোঁ, মাংসখিনি কম আছে যে। আৰু ইলাইচি, ডালচেনি, লং ইলাইচি আৰু ডালচেনি এয়া ল'লোঁ। শুকান জ্বলা আৰু তেজপাত এখিলা। গৰম কৰি মই এতিয়া খুন্দনাতে খুন্দিম। এই আদা নহৰুখিনি খুন্দি থ'লোঁ। এইফালে পিঁয়াজো কাটি থৈছোঁ। আৰু তেল অলপ দি কিনি পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াতে দিলোঁ নিমখ আৰু হালধি, আদা নহৰু। ইয়াৰ লগত ধুনীয়াকৈ ভাজিম এতিয়া। ভজাৰ পিছত মাংসখিনি দিছোঁ। মাংস একদম কমকৈ লৈছোঁ দেই। আপোনালোকে নক'ব ইমান কম মাংস বুলি। এয়া লগত দিছোঁ খুন্দি থোৱা মছলাখিনি। তাৰ লগতে ভাজাৰ পিছত এতিয়া মই এইফালে ভেকুৰীখিনি দিম। তিতা ভেকুৰী বুলিয়ে কৈছোঁ। আপোনালোকে নামটো জানে যদি মোক জনাবচোন কমেণ্ট বক্সত। এয়া হাতী ভেকুৰী তিনিবিধ আছে ন। এইটো অলপ হাতী ভেকুৰীতকৈ অলপ ডাঙৰটো হয়। এইটো ইমান তিতাও নহয়। মই গোটাকৈ দিলোঁ। কাটি নিদিলেও মানে গোটাকৈ দিলেও ভাল লাগে খাই। বস্তুটো নহ'লে বেছি তিতা হ'ব বুলি এনেকৈ দিলোঁ। সিজিয়ে গৈছে। মই ইয়াতে আৰু অলপ সিজাম। পানী অলপ দি কিনি ঢাকোন মাৰি সিজিব দিম এতিয়া। এনেকৈ আপোনালোকে বনাই খায়নে? মোৰ বনোৱা প্ৰণালীটো যদি আপোনালোকে ভাল পাইছে, মোক লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব। যদি ভাল পায় ভিডিঅ'টো, এয়া কেঁচা জ্বলা দিলোঁ ওপৰত আৰু ধনিয়া দিছোঁ। সেইখিনি হৈয়ে যাব এতিয়া। অলপ ঢাকোন মাৰি এতিয়া মই বাতিত ওলাই দিম। এইটো আপুনি গৰমে গৰমে ভাতৰ লগত খাই বহুত ভাল লাগে। আজি ভিডিঅ'টো ইমানেই। থেংক ইউ, ধন্যবাদ।